128তম ওপৰালি সুঁৱৰি উৎসৱৰ ভিডিঅ'টোলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আমাৰ সুঁৱৰি উৎসৱৰ কাৰ্যসূচী 4 দিনীয়া কাৰ্যসূচী ৰখা হৈছে। প্ৰথমটো হৈছে গৰু বিহুৰ দিনা, ছেকেণ্ডটো হৈছে প্ৰথম বহাগৰ দিনা। তো আজি হৈছে প্ৰথম বহাগ। আজি কাৰ্যসূচীটো আছে 108 গৰাকী বালিকাৰ দ্বাৰা আজি পানী তোলা হ'ব আৰু শোভাযাত্ৰা কৰা হ'ব। তো এতিয়া বৰ্তমান আমি এইবিলাক সামৰি পেলাই এতিয়া যাব লাগে আমি এই কাৰ্যসূচীটো চাবৰ কাৰণে। তেন্তে আমাৰ লগত আপুনিও বলক। তো নমস্কাৰ সকলোকে। এতিয়া আমি এঠাইত গৈ আছোঁ। আজি হৈছে বহাগৰ 1 তাৰিখ। তো সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া বৰ্তমান আমি গৈয়ে আছিলোঁ, কিন্তু গৈ থাকোঁতে আমি দেখা পালোঁ যে সকলো গোপিনীয়ে পানী তুলি পেলাই পানী তুলিলে পুখুৰী পাৰত আমাৰ ওপৰত যোনটো পুখুৰী আছে ৰাইজৰ, সেইটো তাতে পানী তুলি পেলাই এতিয়া বৰ্তমান গোপিনী সকলোৱে এতিয়া শোভাযাত্ৰা কৰি আছে ইয়াত। তো এতিয়া গাইজ আমি গৈ আছোঁ মন্দিৰৰ ফালে। মন্দিৰত এতিয়া একো নাই, তথাপিও আমি যাওঁ এবাৰ চাই আহোঁ মন্দিৰটো। আজি আহিছে সৰপাৰাৰ বিহুটো যাব লাগিব অলপ পিছত মন্দিৰ। তোমাৰ গোঁসাই ঘৰটো এতিয়া বৰ্তমান বিল্ডিং আকাৰত বনাই আছে। বৰ্তমান প্ৰায়খিনি সমাপ্ত হৈছে। 1 crore মানে আমাৰ বিল্ডিংটোৰ মন্দিৰটোৰ বাজেটটো হৈছে 1 crore টকা। আৰু আমাৰ মন্দিৰটোৰ আকৃতিটো এইটো আপোনালোকক মই দেখুৱাইছিলোঁ এটা ভিডিঅ'ত। তো প্ৰতি বছৰে আমাৰ দধিমথন হয় মন্দিৰৰ ভিতৰত হয়। তো কিন্তু এইবাৰ হ'ব ফিল্ডখনত দধিমথন হ'ব। তাৰ বাবে এটা ভালো হৈছে যে সকলোৱে চাব পাৰিব। মন্দিৰৰ ভিতৰত হ'লে আমিয়ে চাব পৰা নাছিলোঁ, কিন্তু এইবাৰ আমি চাবলৈ ট্ৰাই কৰিম। চাব পাৰোঁ নে নোৱাৰোঁ নেজানো। আৰু মন্দিৰৰ ভিতৰত বহোৱা হ'ব গোপাল। আগতে বহাইছিল ফিল্ডখনত, কিন্তু এইবাৰ বহাব মন্দিৰৰ ভিতৰত। কিছু সময় ৰখাৰ পিছত গোপিনীসকলে পানী তুলি আহি পালে আৰু বহুত সময়ৰ পিছত আমিও ভাবিলোঁ যে সেৱা কৰি আহোঁ, কাৰণ কাইলৈ সেৱা কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। তো আজি সেৱা কৰি লওঁ। আৰু ইয়াতে বহোৱা হ'ব গোপাল। এইবিলাকতে বহাই আমিও আগতে যেতিয়া গোপাল হৈছিলোঁ এইবিলাকতে বহিব দিছিল, এতিয়াও সেয়াই আৰু এতিয়া বৰ্তমান এয়া হৈছে ভিতৰৰ ভাগ। আমি সেৱা কৰি আহিলোঁ। তো গাইজ আজি হৈছে 2 বহাগ। আজি হৈছে আমাৰ ওপৰালিৰ সুঁৱৰি উৎসৱ। তো এতিয়া আমাৰ ওচৰৰ স্কুলখন, যোনখন LP স্কুল আছে ওপৰালি বালিকা প্ৰাথমিক বিদ্যালয়, তাত ঋষিমণি সজাই এতিয়া তাৰ পৰা সজোৱা হৈছে। এতিয়া লৈ যাব ইয়াৰ পৰা। তো এতিয়া সকলো ৰেডি হৈ আছে। এতিয়া মই আকৌ তালৈ যাওঁ আপোনালোকক দেখুৱাৰ কাৰণে। আমাৰ এইটো ৰাস্তাৰে লৈ যাব ঋষিমণি, আৰু এইটো ৰাস্তাৰে ঋষিমণিসকলক লৈ যোৱা হ'ব। আৰু পৰম্পৰা অনুসৰি ইয়াত বৰমা মা আমাৰ সকলোৱে ইয়াতে গামোচা পাৰি দিছে। মানে ইয়াতে যোনবিলাক চাউল পৰে, যোনবিলাক ধূলি হয়, সেইবিলাক গাঁৱত লগোৱাব লাগে। আৰু এইখনে হৈছে আমাৰ LP স্কুলখন। ইয়াতে সকলো ৰেডি হৈ আছে এতিয়া শোভাযাত্ৰাটো কৰিবৰ কাৰণে, অৰ্থাৎ ঋষিমণিসকলক ইয়াৰ পৰা আমাৰ গোঁসাই ঘৰলৈকে নিবৰ কাৰণে। তো গাইজ এতিয়া ঋষিমণিসকল আগত গৈ আছে, আমি পিছে গৈ আছোঁ। এইফালে আগত আছে ঋষিমণিসকল। আমাৰ বাটটো পালে এইটো। তো গাইজ এতিয়া আমি গৈ আছোঁ বৰ্তমান সভালৈকে। সভা মানে প্ৰথমতে আমি যাম গোপাল য'ত সাজি আছে তাতে যাওঁ। গোপাল কিমান সজা হৈছে চাওঁ। আৰু এইটো হৈছে আমাৰ ওপৰালি ৰাইজৰ বিয়া ভৱন, অৰ্থাৎ এইটো হৈছে আমাৰ চিলাৰায় ভৱন। ইয়াতেই অতীজৰে পৰা গোপালবোৰ সাজে, এতিয়াও ইয়াতে সাজি আছে। আৰু প্ৰায়খিনি সমাপ্ত হৈছে। এতিয়া গোপালবোৰ নিব পৰা হৈছে। আমি যেতিয়া গোপাল হৈছিলোঁ তেতিয়া ড্ৰেছটো আমাৰ বেলেগ আছিল। এতিয়া ড্ৰেছটো সম্পূৰ্ণই বেলেগ বুলি ক'ব পাৰি। এতিয়া যিহেতুকে গোপাল সজা অকণমান দেৰি হ'ব পাৰে, সেইকাৰণে আমি ডাইৰেক্টলি আহি গ'লোঁ দধিমথন চাবলৈকে। আৰু দধিমথনৰ আৰম্ভ হৈছে। এতিয়া বাঁহীৰ মাত, গান এইবিলাক শুনিছোঁৱেই। তো এতিয়া আপোনালোকক দুটামান মই ক্লিপ দেখুৱাম, যোনবিলাকত মই একো নকওঁ, আপোনালোকে ভালদৰে ক্লিপকেইটা চাওক। আৰু মই জানো আপোনালোকে গান শুনি বা বাঁহীৰ মাত শুনি, বজনা শুনি আপোনালোকে মনোমুগ্ধ হৈ যাব। ময়ে মনোমুগ্ধ হৈ গৈছোঁ। সেইকাৰণে আপোনালোকে একো নকওঁ, আপোনালোকে সেইকেইটা ক্লিপ চাই লওক। সংগে ৰংগে ভঞ্জিলে
য'ত যদিবজন হৈ আছে তাৰে ওচৰতে দুটাকৈ গৰু ইয়াতে ৰখা হৈছে আৰু ইয়াতে সৰুকৈ এটা কোঠা বনাই দিছে য'ত ঋষিমুনিসকলক ৰাখিছে আৰু সকলো ঋষিমুনিৰ নামবোৰ বেলেগ বেলেগ সকলো মানে বেলেগ বেলেগ ঋষিমুনি ইয়াতে থাকে আৰু তেওঁলোকে ইয়াতে হোম কৰি আছে আৰু এতিয়া বৰ্তমান আপোনালোকক মই যদিবখন দেখুৱাই স্বৰ্গত থকা যেন লাগিছে বাঁহীৰ আৰু গীত কিমান বঢ়িয়াকৈ গীত গাইছে আপোনালোকে কেনে পালে জনাব বাৰু আপোনালোকৰতো নাজানো বাৰু মই এতিয়া আমি যাব লাগে মানে আমি আহি পাই গ'লোঁ য'ৰ পৰা আমাৰ গোপাল নিয়া হয় চিলাৰায় ভৱনৰ পৰা এইটো মেইন ৰোড হৈ পেলাই এনেকৈ ওপৰ আলিৰ যোনটো গেট আছে মন্দিৰৰ তাৰ সেনেকৈ লৈ যোৱা হ'ব আৰু গোপালকেইটাক মহুৰৰ পাখি দিয়া হয় গোপালকেইটা এইবিলাক মহুৰৰ পাখিবিলাক লৰাই থাকিব লাগে আৰু ইয়াতে বহুত বেছিয়ে মানুহ হয় গোপালকেইটাৰ ঘৰৰ মানুহটো থাকেই তাৰপিছত আৰু এনেকৈ ল'ৰা বহুত বেছিয়ে ইয়াতে গাঁৱৰ ল'ৰাবোৰ হয় এনেকৈ বক্সৰ গাড়ী দুখনকৈ থাকে দুখন গাড়ীৰ একদম চাইডে চাইডে মানুহ ইয়াতে ৰহিমলাই বাজি আছে নে বেণ্ড পাৰ্টি বাজি আছে একদমেই ধৰিব নোৱাৰি মানে গোটেই জাবৰ হৈ গৈছে মানে ইফালে বাজি আছে বেণ্ড পাৰ্টি ইফালে বাজি আছে বক্স এতিয়া বৰ্তমান আমি আধা মানুহ আহি পোৱা নাই ৰাস্তাটোৰ মানে গেটৰ পৰা সোমাই পেলাই আমি আধা মানুহ যাই পোৱা নাই আৰু যাব আছে মানে এইখিনিতে বহুত সময় লাগিল আৰু কিমান সময় লাগে ঠিকেই নাই 1 ঘণ্টাতকৈ বেছি লাগে এইখিনি জেগাত মানে এনেকৈ আহিলে বহু সময় পিছত গোপালকেইটাৰ ঠাইত বহাই দিলে তো গাইজ আমি মামাহঁতৰ ঘৰত আহিছিলোঁ ইয়াত ভাত চাত খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ সভালৈকে মানে সভাখন যোনটো মন্দিৰ আছে সেইটো মন্দিৰটো আমাৰ মামাহঁতৰ ঘৰতে হয় আৰু সভাত মানে আমাৰ ঘৰতকৈ বেছি মামাহঁতৰ ঘৰতে থকা যায় তো গাইজ আমি প্ৰতি বছৰৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ বান্ধৱী আমাৰ স্কুলৰ বান্ধৱী পাপৰি আৰু মানসীৰ ঘৰত আহিছোঁ পাপৰি ঘৰত আছোঁ এতিয়া বৰ্তমান আমি তই খাই কি আছা খাওয়া যাবলে বন্ধ হৈছে তই কিয় খাইছা খাবই নাই Esas Gabdu. Ahora sí. Nagate ka mo si Horace. Bye guys. পাপৰিহঁতৰ ঘৰৰ পৰা আমি মানসীহঁতৰ ঘৰত গ'লোঁ আমি কেইজনেই আছিলোঁ তাৰপিছত আমাৰ আৰু স্কুলৰ বান্ধৱী কেইজনেও আহি পালে মানে আমি সকলোৱে একলগ হ'লোঁ আমাৰ বহুতেই বেছি ভাল লাগিল আজিৰ দিনটো আৰু এতিয়া বৰ্তমান আমি সভাতে আছোঁ আৰু এতিয়া সভা চাই আমি এতিয়া দোকানৰ ফালে আহিছোঁ মামাহঁতৰ ঘৰত যাবৰ কাৰণে মামাহঁতৰ ঘৰত যাম কাৰণে বাবু আৰু মাইনাৰ কাৰণে বলে কিনি লওঁ বুলি ভাবিলোঁ আৰু এয়া আপোনালোকে চিনি পাইছেনে নাইবা এইজন টিংকুদা আমাৰ টিংকু ছাৰ এইজন বাকী এতিয়া মামাহঁতৰ ঘৰতো যাওঁ আপোনালোকো থাকক আৰু